বন্ধুসকল আজি আমাৰ খানা একদম ধামাকা এটা মানে একদম কেনে খানা বা দেখাইছো ৰ'ব আজি ৰুমত আনিছো আমি খানা এইফালে বনাই আছো বেক কেমেৰা কৰি দেখাই এই তিতা কেৰেলা লগত আছে বিলাহী আৰু এইফালে আলু কণী এটাই নেকি নাই এইখিনি সেইফালে আছে বা সেইখিনি ঢেৰ এইয়া কণী বিলাহী আলু তিতা কেৰেলা একদম মানে পিটিকা বনাই খাবলৈ বহুত মজা আপোনালোকে কোনে কোনে খাই ভাল পাইছে কমেণ্ট কৰি জনাবচোন আমি এতিয়া দেখাইছো নহয় একদম মানে খাওঁ খাওঁ লাগি আছে বাকী নেদেখাৱে মানে কি হ'ল এতিয়া খানাটো দিয়ে দিওঁ আৰু খাই লওঁ আৰু হো গাইজ দেখিছেনে এয়া পিটিকা একদম অলৰেডি বনি গ'ল আৰু এইফালে মানে কি হ'ল বিলাহী আৰু ধনিয়া পাত একদম এক্সট্ৰা আৰু এইফালে এই কিডোখৰ নিমখ অলপ লগাই আগতে বহুত বেয়া পাইছিলোঁ তিতা কেৰেলা কিন্তু এতিয়া মানে কি হ'ল বাহিৰত থাকি মাজে মাজে খাই মানে এতিয়া বহুত ভাল লগা হ'ল এতিয়া যিকোনো ঘৰত নোখোৱা বস্তু ইয়াত খাই বহুতেই ভাল লাগে আৰু এতিয়া মানে কি হ'ল ঘৰত গৈও খাই ভাল লাগে সেইবাবে বাই খানাটো খাই লওঁ শুব লাগে 12:30 বাজিলে ৰাতি 12:30 বাজিলে আৰু ভিডিঅ' কৰি আছোঁ ভাত খোৱা বহুত দেৰি হয় আমাৰ